নমস্কাৰ বহুদিনৰ বিৰতিৰ মূৰত আজি পুনৰাই অফিচ আৰম্ভ কৰিছোঁ লক্ষ্মী পূজাৰ বিষয়ে ভিডিঅ' বহুতে বিচাৰি আছিল অকমান দেৰি হ'ল দিয়াৰ কাৰণে তাৰ বাবে ক্ষমা প্ৰাৰ্থী কিয়নো বহুত দিন ব্ৰতত থকা অকমান দুৰ্বল হৈছিলোঁ অলপ দুদিন ৰেষ্ট ল'লোঁ আৰু আজি আপোনালোকলৈকে আগবঢ়াইছোঁ লক্ষ্মী পূজাৰ কিনো কৰিব যাৰ দ্বাৰা আমি মা লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰোঁ একদম সহজ বিধি যিবোৰ মই আগতেও কৈ আহিছোঁ আপোনালোকক লক্ষ্মী পূজাৰ দিনাখন বহুতকে মই যোৱা বছৰ কৰি পূজাৰ বিষয়ে কৈছিলোঁ আৰু বহুতে কমেণ্টটো দিছিল যে কৰি পূজা কৰি এটলিষ্ট তেওঁলোকৰ যিবোৰ আননেচেচাৰী খৰচ সেইবোৰ ৰোধ কৰিবলৈ সক্ষম হৈছিলে গতিকে লক্ষ্মী পূজাত আপোনালোকে কৰি পূজা কৰিব পাৰে এখন ৰঙা একজাক্টলি এখন হালধীয়া মানে কাপোৰ ল'ব মানে এইটো যে আমাৰ পূজাৰ দোকানত যে কিনিব পাওঁ মাৰ্কিন কাপোৰ তেনেকুৱা কাপোৰ হ'লেও হ'ব তাত 11টা কৰি দি পেলাই তাত আপুনি 11টা কৰি দিব আৰু তাত সেন্দুৰৰ ফুট দি যেনেকৈ আমি মা লক্ষ্মীৰ সন্মুখত অন্য সামগ্ৰী ৰাখোঁ মাক অৰ্পণ কৰোঁ তেনেকৈ অৰ্পণ কৰিব কৰি সেইখিনি সময়ত পূজাৰ সময়খিনিত ৰাখিব আৰু তাৰপাছত পূজা শেষ হোৱাৰ পাছত কেছত ৰাখিব ইয়াৰ উপৰিও গোমতি চক্ৰৰো আমি পূজা কৰিব পাৰোঁ একে বিধিৰে গোমতি চক্ৰত হ'লে আপুনি ৰঙা কাপোৰত থ'ব লাগিব আৰু ইয়াৰ উপৰিও আৰু এটা কৰিব পাৰি হালধি পূজা কৰোঁ আমি এইখিনি সময়ত গতিকে হালধি পূজা যদি কৰে এই যিবোৰ গাঁঠি হালধি থাকে তাক আপুনি এখন ৰঙা কাপোৰৰ ওপৰত 3 গাঁঠি হালধি থ'ব তাত 3টা 1 টকা কইন দিব আৰু অকণমান সেন্দুৰ দিব আৰু সেইখিনি পূজাৰ সামগ্ৰীত হিচাপে থ'ব আৰু পূজা শেষৰ পিছত সেয়া আপুনি কেছত থ'ব পাৰে এতিয়া যোৱাবাৰ যিখিনিয়ে কৰি পূজা কৰিছিলে বা হালধি পূজা কৰিছিল গোমতি চক্ৰৰ পূজা কৰিছিল সেই সামগ্ৰীখিনি এই বছৰত আপুনি বিসৰ্জন দি মানে প্ৰথমতে আপুনি নতুনকৈ পূজা ভাগ কৰি নতুন কৰি অলপ ল'ব লাগিব নতুনকৈ পূজা কৰিব লাগিব আৰু সেই আগৰ যিখিনি আছে সেইখিনি লক্ষ্মী পূজাৰ পিছদিনাখন যেতিয়া আপুনি নতুনকৈ কৰা কৰিখিনিয়ে হওক হালধিখিনিয়ে হওক বা গোমতি চক্ৰখিনিয়ে হওক যেতিয়া আপুনি কেছত থ'ব সেই আগৰখিনি উলিয়াই নতুনখিনি স্থাপন কৰিব আৰু আগৰখিনি জল প্ৰবাহিত কৰিব আৰু আজি আপোনালোকক একদম সৰুকৈ ধৰক ঘৰৰ কেছ ফ্ল'টো বৃদ্ধি কৰিবলৈ মা লক্ষ্মী পূজাৰ দিনাখনে এটা বিধি কৰিব পাৰে এই বিধিটো অকল এই লক্ষ্মী পূজাত শৰৎ পূৰ্ণিমাত বুলিয়েই নহয় যিটো দীপাৱলীৰ দিনাখন আমি যিটো লক্ষ্মী পূজা কৰোঁ তাতো আপুনি কৰিব পাৰে যদিহে কিছুসকল লোকে আজিৰ দিনটোত বা অহাকালি বুধবাৰৰ দিনটোত যিটো লক্ষ্মী পূজা পৰিছে তাত যদি কৰিবলৈ অসুবিধা হয় অপৰাগ হয় কিবা কাৰণত কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে দীপাৱলীৰ দিনাখন নিশাও কৰিব পাৰিব দীপাৱলীৰ ভিডিঅ' বাৰু মই ছেপাৰেটলি পিছত আগবঢ়াম আজি দেখুৱাব বিচাৰিছোঁ আপোনালোকক এনেদৰে কাঁচৰ বাতি এটাত চাউল ল'ব আৰু তাত গোমতি চক্ৰ নাভি শংখ বুলিও কোৱা হয় ইয়াক এনেদৰে 4টা গোমতি চক্ৰ কেতিয়াবা কিছুমানৰ কোলা থাকে বেক সাইডটো এনেদৰে 4টা গোমতি চক্ৰ থ'ব আৰু 4টা আপুনি কৰি থ'ব কৰি মই দেখাই দিছোঁ বগা কৰি পায় হালধীয়া পায় খুবেই ভাল কোলা কৰিটো নথ'ব এইটো কৰি মোৰ ইয়াত বাৰু হালধীয়াই পাইছোঁ মই যিহেতু মই হালধীয়া কৰি খুব বেছি ব্যৱহাৰ কৰোঁ মা লক্ষ্মীৰ কৃপা পাবৰ কাৰণে এনেদৰে কৰি আপুনি 4টা থ'ব আৰু এই বাতিটোত এই ঠাইখিনিত আমি যিটো মৌলি ব্যৱহাৰ কৰোঁ আপোনালোকে মন কৰিব পূজাৰ দোকানত পাব মৌলি ৰঙা আৰু হালধীয়া সূতাৰ এটা বান্ডেল থাকে যিবোৰ ধৰক আমাৰ হাতত বান্ধি দিয়ে যে মন্দিৰবোৰত গ'লে সেইটোক মৌলি বুলি কয় বা যদি মৌলিৰ অভাৱ তেতিয়াহ'লে ৰঙা সূতা ইয়াত বান্ধি দিব মোৰ অফিচত আজি মৌলিৰ অভাৱ মানে বৰ্তমান নাই গতিকে থাকিলে দেখাই দিলোঁ হয় ইয়াত আপোনালোকে ৰঙা সূতা অলপ বান্ধি এই যিটো বাতি আছে এই বাতিটো মানে লক্ষ্মী পূজাৰ দিনাখন পূজা কৰিব আৰু ইয়াক মন্দিৰতে থৈ দিব যিটো থাপনা আৰু আপোনাৰ আৰু সকলোৰে থাপনাৰ পৰিসৰটো বেলেগ হয় কিছুমানৰ ডাঙৰ হ'ব পাৰে কিছুমানৰ সৰু হ'ব পাৰে গতিকে মই লোৱা বাতিটোৱেই যে ল'ব লাগিব তেনেকুৱা নাই আপোনালোকৰ নিজৰ যিহেতু থাপনাত সদায় থৈ দিব লাগিব ইয়াক মানে এনেকুৱা ধৰণৰ বাতি এটা ল'ব যিটো ধৰক আপোনালোকৰ থাপনাখনত থ'ব পৰা ধৰণৰ হয় আৰু সদায় আপুনি এই যিখিনি আমাৰ চাউল আছে এই কৰি বাতিটো আছে এই বাতিটোক সদায় এনাৰ্জি দিব লাগিব এনাৰ্জি এনেদৰে দিব এতিয়া মই মন্ত্ৰ এভাগি কৈ দিম এই মন্ত্ৰভাগি আপুনি কালি পূজাটো ব্যৱহাৰ কৰিব 21 বাৰ গাব আৰু প্ৰত্যেক দিনত মুখস্থই হৈ যাব আপোনালোকৰ প্ৰত্যেক দিনা 21 বাৰকৈ এই মন্ত্ৰভাগি গাব মন্ত্ৰভাগি ওম মহালক্ষ্মী নমঃ ওম মহালক্ষ্মী নমঃ ওম মহালক্ষ্মী নমঃ এই মন্ত্ৰভাগি 21 বাৰকৈ গাব আৰু কালিৰ পৰা আৰম্ভ কৰক প্ৰত্যেক দিনাই গাব আৰু এই বাতিটো আপুনি এবছৰলৈ লগত ৰাখক হয়তো হ'ব পাৰে কেতিয়াবা চাউলবোৰ ইফাল হৈছে যদি কিবা পোক পৰুৱাই চাউলবোৰ আঁতৰাইও দিয়ে সেই আঁতৰি যোৱাখিনি পেলাই দি এইটো আকৌ নতুনকৈ তেনেকৈ সামৰি থ'ব
আৰু আপুনি এবছৰ ৰাখক, নেক্সট ইয়েৰ ইয়াক জল প্ৰবাহিত কৰি নতুনকৈ আগত হ'ব। চাব আপোনাৰ ঘৰত থকা কেছ ফ্ল'বোৰ লাহে লাহে ধৰক কিছুমান ব্লকেজেছ থাকে ন পইচাৰ ক্ষেত্ৰত, সেই ব্লকেজবোৰ নাইকিয়া হ'ব। যিহেতু অহাকালি পূৰ্ণিমা 7:34 পৰা লাগিব। ঠাই ভেদে মানে পঞ্জিকা ভেদে বেলেগ বেলেগ আছে, ক'ৰবাত 7:41 পৰা আছে। গতিকে আমি ভাবিব পাৰোঁ যে 7:30 মানৰ পিছতহে পূৰ্ণিমা তিথি লাগিব, গতিকে 7:30 বজাৰ পিছত পূৰ্ণিমা পূজা কৰিব পাৰে। আৰু আটাইতকৈ সহজ বিধি এটা ক'ব বিচাৰিছোঁ, ঘৰত যদি আইনাৰ বটল থাকে, একেবাৰে আইনাৰ বটল নিকিনিলেও চচৰ বটলবোৰ থাকে ন, সেই বটল ধুই তাত এবটল পানী ভৰাই, আইনাৰ বটলত দেই, পানী বটল ভৰাই গোটেই ৰাতিটো জোনৰ পোহৰত থ'ব। আৰু ৰাতিপুৱা সেই পানীখিনি, ছাপ'জ আপোনাৰ ঘৰত কোনোবা বেমাৰী মানুহ আছে যে যাক ধৰক মেডিচিন খাই আছে, টেষ্ট কৰি আছে, কিন্তু একো বেমাৰ ধৰাটো পৰা নাই, কিন্তু মেডিচিনো কাম দিয়া নাই, তেনেকুৱা ধৰণৰ যদি প্ৰব্লেম আছে, তেতিয়াহ'লে সেই পানীখিনি গোটেই ৰাতি আপুনি জোনৰ পোহৰত থৈ, যেতিয়া জোন নাইকিয়া হয় মানে সূৰ্য উদয় হোৱাৰ আগত আপুনি পানী বটলটো লৈ আহিব। আহি বটলৰ সাঁফৰটো খুলি ক'ব যে মোৰ ঘৰত যিসকলৰ ৰোগ হৈ আছে তেওঁলোকৰ ৰোগ ভাল হৈ আহি আছে, তেনেকৈ বুলি কয়। সেই ৰোগীয়া ব্যক্তিজনক সেই পানীখিনি হয় খাব দিব পাৰে, নহয় গা ধুব দিব পাৰে। খাব দিব পাৰিলে বেছিয়ে ভাল। গতিকে এইকেইটা হ'ল পূৰ্ণিমাত কৰিব পৰা, যিহেতু অহাকালিৰ জোনটোৰ পাৱাৰ খুব বেছি থাকে আৰু এনাৰ্জিও খুব বেছি হাই থাকে, গতিকে আমি এই কামখিনি জোনৰ পোহৰত মানে কৰিব পাৰোঁ। আৰু যদি কিবা কাৰণত কাৰোবাৰ ডিপ্ৰেশ্যন, এনজাইটি, খুব ষ্ট্ৰেছ এনেকুৱা ধৰণৰ আছে, তেতিয়াহ'লে অহাকালি পূৰ্ণিমাৰ জোনত মিনিমাম 20 মিনিট সময় বহি পেলাই চাব পাৰে, মনটো যথেষ্ট শান্তি লাগিব। গতিকে পুনৰাই মানে সকলোলৈ লক্ষী পূজাৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু ভিডিঅ'টো দিয়াত অলপ দেৰি হ'ল, যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোলৈকে এই ধৰক বাৰ্তাবোৰ যায়। ক'ৰবাত নহয় ক'ৰবাত কোনোবা এটা ৰেমেডিটো কাৰোবাৰ কামত আহিব। ধন্যবাদ।